sabun Colgate, dala sabun Colgate, lekana, aisa. মান গৰম এইকেইজনীক একে জ্বৰ দি আহিছোঁ মোৰ বোৱাৰীক আকৌ মেট্ৰিক ফেইল বুলি কয় তেহেঁতৰ কি মোচন চাবি মেট্ৰিক ফেইল বুলি কয় মেট্ৰিকটো যেনে তেনে পাছ কৰাবই লাগিব দৰকাৰ পৰিলে 6টা লেটাৰ তাই পাবই লাগিব বোৱাৰী এই কি কৈ আছ 7টাই বাজিলেহি হা এতিয়ালৈকে তই ওলোৱাই নাই গোটেই গাঁওখনত মই জহ মাৰি আহিছোঁ গম পাইছনে তোৰ কথা জহ মাৰি আহিছোঁ গোটেই গাঁওখনত ক'ত আছ তই দেৰি হ'ব এতিয়া দেৰি হ'ব আহিছনে নাই তই দেখিছনে কি কৰি আছে এজনী ইমান পৰ লাগে হা গোটেই গাঁওখনত মই জহ মাৰি আহিছোঁ বোৱাৰীক বোলো ফাৰ্ষ্ট ডিভিজন যোৱামে বুলি কি কৰি আছে এজনীয়ে আকৌ চিন্তা হৈছে পৰীক্ষা দিবলৈ যাব মোৰহে আকৌ বুকুখন ঢিকিং কৰিছে গোটেই গাঁওখনত সৌকেইজনীক কৈ থৈ আহিছোঁ উস্তাদিকেইজনীক কৈ থৈ আহিছোঁ মোৰ বোৱাৰী বোলো ফাৰ্ষ্ট ডিভিজন যাব বুলি হা মোৰ এতিয়া চিন্তা একে কি হৈছে বুকুখন ঢিকিং ঢাপাং মাৰিছে দেখোন ফেইল হ'লে কি হ'ব আৰু মোৰ বৰ টেনশ্যন হৈ গৈছে দেখোন হ'লনে নাই তোৰ হা দেৰি হ'ব এতিয়া ওলাই আহিব জানা নাই দেখিছনে মই এফালে চিন্তাত মৰিছোঁ গোটেইখনকে কৈ থৈ আহিছোঁ এতিয়ালৈকে ওলাই অহা নাই এজনী গৈছোঁ হ'ল মোৰ কিন্তু পৰীক্ষা দিবলৈ মন নাই দেই মোৰ পঢ়া শুনা একো নকৰিলোঁ এবাৰ ফেইল হ'লোৱে বিয়া হৈছোঁ কাৰণে আকৌ পৰীক্ষা দিবলৈ দিছে কি কথা ক'ব আহিছ তাই মোচন দেচোন এইবোৰ নহ'ব গোটেই গাঁওখনত মই কৈ থৈ আহিছোঁ বোলো আমাৰ বোৱাৰীয়ে ফাৰ্ষ্ট ডিভিজন যাব 6টা লেটাৰ ধৰিব বুলি ফেইল কৰিলে চাবি কি ক'ম মই আপোনাকনো কোনে জল লৈ পৰিছে মানুহৰ আগেকে কৈছোঁ বুলি মোৰ বোৱাৰী একদম ফাৰ্ষ্ট ডিভিজন লেটাৰ ল'ব বুলি মই অকল চাই পেলাই লিখি ফেইল কৰিলে কৰিম পাছ কৰিলেও কৰিম তই এনেকৈ ক'লে নহ'ব গাঁওখনত কৈ থৈ আহিছোঁ মই আপুনি ক'লেই হ'ব নেকি ক'লেই হ'ব নেকি এবাৰ সেইকাৰণে জল লৈ ফুৰিব নালাগে ফেইল হৈ অহা দেখি আকৌ মই বিয়া হ'লে আকৌ মোক আকৌ পৰীক্ষা দিব দিছে মানুহৰ আগেকে জল লৈ ফুৰে মোৰ কথা নকল চাই পেলাই লিখিম ফেইল কৰিলে কৰিম পাছ কৰিলে কৰিম এনেকৈ ক'লে নহ'ব দেই এনেকৈ ক'লে নহ'ব গোটেই গাঁওখনত কৈ থৈ আহিছোঁ ফেইল হ'লে যে মই ইমান লাজ পাম তই গম পাইছনে বাৰু যেনেকৈ নহওক মুঠতে পাছ কৰিবই লাগিব তই মই আকৌ পঢ়াই নাই কেনেকৈ পাছ কৰিম আকৌ সেইকাৰণে নকল চাই পেলাই লিখিম খালি আৰু তই মোৰ লাজ সন্মান যোৱাবি আৰু যি দেখিছোঁ হা মানুহে মোক একেবাৰে হাঁহিব যা লেকচাৰ মাৰিব নালাগে পটাপট যা আৰু ভালকৈ লিখিবি দেই হ'ব দিয়ক যা মোৰহে একে চিন্তা হৈ গৈছে আৰু ভালকৈ যাবি সেইজনী দেখিছনে বুকুখনো কঁপি আহিছে মোকে চিন্তা হাগুনে মুটোও লাগি গৈছে ৰাম হাগিবও লগা নিচিনা কৰিছে মুতিবও লগা নিচিনা কৰিছে তাই পৰীক্ষা দিবলৈ গৈছে মোৰহে একে ভয়ডাল সোমাইছে দেখোন ৰাম বুকুখন কঁপি আহিছে দেখোন বোৱাৰীজনী গৈছে ঘৰৰ কামখিনিকে মই কৰোঁগৈ আৰু এইবিলাক ভয় সোমাই থাকিলে কাম চাম নহ'ব আৰু 3 ঘণ্টা পিছত ভাতকেইটাও বনাই থৈ আহিলোঁ বোৱাৰীজনীও অহা সময় হৈছে তাইও ভালকৈ আকৌ ভাতকেইটাও খাওঁ কিবা লিখি থৈ আহিছে আহিলেহে গম পাম আৰু ফুলৰ টাবখিনিও বৰ লেতেৰা হৈছে দেখোন পানী চানীও নিদিয়া হৈছে নহয় আমাৰ আকৌ বোৱাৰীজনীয়ে পানী অকণো দিব লাগিব মই পৰীক্ষাও বেয়া হ'ল এতিয়া মাক কি ক'ম মই এতিয়া কেনেকৈ বুজাম মোকে ভয়ে লাগিছে মোৰ বুকুখন নপঢ়িলেও এতিয়া নকল চাই যিকেইটা লিখিছিলোঁ সেইকেইটাই আমাৰ আৰু লিখিবই নোৱাৰিলোঁ ফেইলেই কৰিম এইটোতো 100% চিয়ৰ ফেইল কৰিম তই আহিলি পৰীক্ষা কেনেকুৱা হ'ল আকৌ তোৰ ভালকৈ লিখিলি নে নাই এজনী কি মন চন মাৰি আছে বাৰু কি হ'ল পৰীক্ষা নেজানো আৰু কি হৈছে মই হ'লে লিখিব পৰা নাই বাপেকে মোৰ বুকুখন আৰু কঁপিব ধৰিছে দেখোন কি কথা ক'বলৈ আহিছ তই মই পঢ়াই নাই আকৌ কেনেকৈ মই পাছ কৰিম আৰু কেনেকৈ লিখিম মই পৰীক্ষা তই মোৰ বুকুখন আৰু তই অকণো নিলিখিলি নে বাৰু গোটেই প্ৰশ্নখিনিকে লিখি থৈ আহিছোঁ মই লিখিছ প্ৰশ্ন খাইছোঁ মই খাই ল'বি যা
ৰাম লিখিছে বোলে এতিয়াহে বুকুখন ভাল লাগিছে অকণ মই নাচিয়ে দিওঁ আৰু কঁকাল ভাঙি আমাৰ বোৱাৰীয়ে পাছ কৰিলে হৈ যায় মেডাম মই বৰ নাচাম মোৰ এতিয়াহে ভাল লাগিছে নাচিবও নাজানো